Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান লকডাউনৰ কাৰণে মোৰ দুলিয়াজনৰ নিজৰ ঘৰত আছো। কিছুমান পাৰ্সোনাল ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো। আজি মই আপোনালোকৰ কাৰণে এটা পাতত দিয়া চিকেনৰ ৰেচিপি লৈ আহিছো। যদি ভাল পায় আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। So before showing you the complete preparation of kol patot dia chicken, here is how it looks when it is ready to be served. So let's start. Ingredients bilakor bhitor ase 700 gram chicken, duta alu digol digol ke kat loisu, nimok proyojon onhori, duta jolokia, eta dangor sizeor piaz round round ke kati loisu, guta jalu olop khudi loisu, aru logote 2 চামুচ মান olive oil ব্যবহাৰ কৰিম। পাতত দিয়া চিকেনৰ কাৰণে কলপাত of course mandatory, and now let me show you how to mix all the ingredients properly. প্ৰথমে chicken, তাৰ পিছতে নিমখ, দেন কাটি থোৱা পিয়াজ বিলাক, জলকীয়া দুটা দি দিছো, তাৰ পিছত জালুকৰ গুৰি, এক্সট্ৰা ভাৰ্জিন অলিভ অইল, মই অলপ মাষ্টাৰ্ড অইলো ইউজ কৰিছো, ই এটা ধুনীয়া ফ্লেভাৰ দিয়ে। দেন আলু বিলাক, as I have mentioned in my earlier videos that I always like to experiment, so ঘৰত অলপ আগতে তিয়াই থোৱা মটৰ আছিল, মই হেখিনিও এড কৰি দিছো। Then mix all the ingredients properly. Then of course আপোনালোকক লোভ লগাবলৈ কাৰণে দুখনমান ফটো ক্লিক কৰি ইনষ্টাগ্ৰামত আপলোড কৰিব লাগিবই। So now it's time to wrap the whole preparation with the banana leaf. আৰু মোক হেল্প কৰিছে মোৰ মায়ে। এটা কথা মনত ৰাখিব, কেৰাহীত দিওঁতে কলপাতৰ ফুলটো যাতে ওপৰ ফালে থাকে, নহলে অলপ সময় পিছত গৰম হৈ পেলাই গোটেই জুচটো তলফালে ওলাই যোৱাৰ সম্ভাৱনা থাকে। এতিয়া এখন ঢাকোনেৰে ঢাকি ইয়াক প্ৰায় 20 মিনিট মান সিজিবলৈ দিয়ক। বিশ মিনিট হোৱাৰ পিছত এবাৰ লুটিয়াই দিয়ক। এই গোটেই প্ৰিপাৰেশ্যনটোত মোক মায়ে বহুত সহায় কৰিছে, আৰু আমাৰ মায়ে কেমেৰাৰ আগত ওলাবলৈ কাৰণে খুব লাজ কৰে, মোক কয় তই কি কৰি আছ এইবিলাক। এনিৱেজ মোৰ মাক বাৰু আৰু দুটামান ভিডিঅ' মই শ্বুট কৰি ৰাখিছোঁ, তাত আপোনালোকে মাক দেখিবলৈ পাব। অ'কে, এতিয়া চেক কৰি চাইছোঁ, আমাৰ পাতত দিয়া চিকেন ৰেডি হৈ গৈছে। কি ধুনীয়া কোমলকৈ হৈছে, আপুনি এবাৰ ট্ৰাই কৰি চাব, খুব টেষ্টি হয়। আৰু এটা কথা মনত ৰাখিব, ইয়াত ব্লেক পেপাৰটো খুব এটা ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট হয়, চ' মাষ্ট ইউজ ব্লেক পেপাৰ। Thank you for watching everyone. এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ সোনকালে নিশ্চয় আহিম। তেতিয়ালৈকে টেক কেয়াৰ, ভালদৰে থাকিব আৰু মোৰ চেনেলটোক যাতে মৰম দি থাকিব।